পিছতে মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা আৰু সদৌ শেষত আমি গৃহমন্ত্ৰীৰ উপস্থিতিত ত্ৰিপাক্ষিক আলোচনাত আমি মানে মিলিত হ'ম আৰু আমি খুবেই পজিটিভ আজিৰ তাৰিখত চিচিটো আমি খুব ভাল মনেৰে আমি বহিছোঁ সকলোৰে সমস্যা সমাধান হ'ব লাগে কিন্তু লক্ষ্য কৰিব লাগিব চৰকাৰে মন্ত্ৰীগোটে লক্ষ্য কৰিব লাগিব যাতে ভূমিপুত্ৰ এবৰিজিনেল ট্ৰাইবেলসকলৰ যাতে কোনো ধৰণৰ ক্ষতি নহয় আৰু ক্ষতি ফাইনেল প্ৰতিবেদন আহি যাব আমিও আকৌ আমিও ইণ্টাৰিম ছাজেশ্যন দিছোঁ আমিও ফাইনেল ছাজেশ্যন দিয়া নাই যেহেতু ইণ্টাৰিম প্ৰতিবেদনত আমি যিখিনি পাইছোঁ সেইখিনিৰ ওপৰত ভিত্তি কৰি আমিও ইণ্টাৰিম ছাজেশ্যন দিছোঁ ইণ্টাৰিম অবজেকশ্যন এণ্ড ছাজেশ্যন আপোনালোকৰ যিটো ইণ্টাৰিম ছাজেশ্যন হ'ব বা ফাইনেল ছাজেশ্যন হ'ব সেইটোৰ কাৰণে পদ্ধতিটো কি ধৰণৰ হ'ব আমি পদ্ধতি মানে কি আমি চিচিটোৰ ফালৰ পৰা আমি অসমৰ ইণ্টেলেকচুৱেল ট্ৰাইবেল ইণ্টেলেকচুৱেল অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া বা লেজিছলেচাৰ হয়তো ৰিটায়াৰ কি কয় সাংসদো হ'ব পাৰে অৱসৰপ্ৰাপ্ত বিধায়কো হ'ব পাৰে অৱসৰপ্ৰাপ্ত সাংসদো হ'ব পাৰে মুঠতে ভেটাৰেন পলিটিচিয়ান ট্ৰাইবেল ইণ্টেলেকচুৱেল আৰু ৰিটায়াৰ্ড জাজো হ'ব পাৰে বা মানে লিগেল এক্সপাৰ্ট তেনেকৈ ট্ৰাইবেল ইণ্টেলেকচুৱেলছৰ আমি এটা কনচালটেটিভ গ্ৰুপ আমি গঠন কৰিম কনচালটেটিভ গ্ৰুপৰ সৈতে আমি কেইবালানিও আলোচনা কৰি পেলাই এটা ফাইনেল ৰিপৰ্ট আমি প্ৰিপেয়াৰ কৰিম এইটো এমাহৰ সময় লৈছোঁ আমি এমাহৰ ভিতৰতে আমি এই ফাইনেল ৰিপৰ্টটো আমি দাখিল কৰিম ফাইনেল আমাৰ যিটো ছাজেশ্যন থাকিব আপোনালোকে যিটো আজি ৰেজ কৰিলে পইণ্ট মন্ত্ৰীগোটে কৈছে যে এই গোটেই শংকাৰ কথাখিনি প্ৰতিবেদনতে উল্লেখ আছে চেপ্টাৰ 5ত উল্লেখ আছে আমিও চাইছোঁ সেই কথাখিনি কেনেকৈ কৰিলে কোনফালে গ'লে কোনটো ফালে গতি কৰিলে কেনেকৈ মানে হেৰি হ'ব শংকামুক্ত হ'ব বা ইয়াত যে শংকা ঘনীভূত হৈ আছে এই কথাখিনি প্ৰকাশ কৰিছোঁ আৰু আমাৰ যিখিনি আজি প্ৰিলিমিনাৰী আমি হেৰি দিলোঁ বা ইণ্টাৰিম ছাজেশ্যন দিলোঁ সেইখিনিকো মন্ত্ৰীগোটৰ ৰিপৰ্টত সন্নিৱিষ্ট কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ মন্ত্ৰীগোটৰ ফালৰ পৰা এইটো কথা কোৱা হৈছিল যে পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ সৈতে আপোনালোকৰ আলোচনা হ'ব বুলি মন্ত্ৰীগোটৰ ফালৰ পৰা হয় মন্ত্ৰীগোটৰ ফালৰ পৰা কোৱা হৈছে যে মন্ত্ৰীগোটৰ লগত আলোচনা আমি যদি মীমাংসাৰ ফালে আমি যাব নোৱাৰোঁ তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ লগত আমাৰ আলোচনাটো হ'ব আৰু পৰৱৰ্তী সময়ত গৃহমন্ত্ৰীৰ উপস্থিতিত এটা ত্ৰিপাক্ষিক বৈঠক হ'ব আপোনালোকে মন্ত্ৰীগোটৰ লগত আলোচনাত বহিলে নে বা ভৈয়াম জনজাতি পৰিক্ৰমা বা ডিপাৰ্টমেণ্টৰ বা মন্ত্ৰীৰ লগত বহিলে আমি চেয়াৰমেনৰ লগত বহিছোঁ চেয়াৰমেন মন্ত্ৰীগোট গ্ৰুপ অফ মিনিষ্টাৰ্ছ তেওঁলোকৰ অফিচিয়েল কামৰ কাৰণে তেওঁলোক উপস্থিত থাকিব পৰা নাই বুলি আমাক জনাইছে আমি ছেটিছফাইড তেওঁৰ লগত কথা পাতি আমি ছেটিছফাইড হৈছোঁ মনোপুত হৈছে আলোচনা কি কয় সৌহাৰ্দ্যপূৰ্ণ বুলি আমি ক'ব পাৰোঁ যে অৱহিত গোৱালপাৰা জিলাৰ এইটোৰ বিষয়ে আপোনালোকৰ অবজেকশ্যন আছে নেকি এইখিনি কথা আমি এতিয়া আমি ভাবোঁ যে পৰৱৰ্তী সময়লৈকে আমি ৰখিব লাগিব আজি কিছুমান কথা আমি কোৱাৰ পৰা আমি বিৰত থাকিব লাগিব কাৰণ আমি আজি ইণ্টাৰিম ছাজেশ্যনহে আমি দিছোঁ ফাইনেল ছাজেশ্যনটো আমি এমাহৰ ভিতৰত আমি দিম কনচালটেটিভ গ্ৰুপ আমি বনাই আছোঁ I don't want to say at this moment because we are going to submit our final suggestion within a month. We are going to form a consultative group within a month and we'll submit our final suggestion to the group of ministers. And then we are demanding a meeting with Honorable Chief Minister and then a tripartite talk in presence of the Union Home Minister.